সংবাদমেল অনুষ্ঠানত বিভিন্ন চেনেলৰ পৰা অহা সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সংবাদমেল অনুষ্ঠানৰ এই পৰা আমাৰ উদ্দেশ্য হৈছে যে যোৱাকালি আমাৰ TCLCকে আদি কৰি আমাৰ VCDCৰ চেয়াৰমেনবিলাক আমাৰ কাটি দিয়া হ'ল। বিশেষকৈ ইয়াতে জড়িত আছে আমাৰ ভাৰতীয় জনতা পাৰ্টি চিৰাং জিলাৰ সভাপতি ৰতন কুমাৰ ৰায় ডাঙৰীয়া। ইয়াত আমাৰ জড়িত আছে বিজিনিৰ MLA অজয় কুমাৰ ৰায় ডাঙৰীয়া আৰু আমাৰ ডেপুটি স্পিকাৰ অভিৰাম মহানায়ক ডাঙৰীয়া। তেখেতসকলে এই বিষয়টো নাভাবিলে যে সমাগত ইলেকশ্যন হৈ আছে। এই ইলেকশ্যনৰ সময়ত অৰ্থাৎ যুদ্ধ আমি কৰিবলৈ গৈ আছোঁ আৰু এই যুদ্ধৰ সময়তে তেওঁলোকে কি কৰি আছে, আমাৰ গৃহকণ্ডল অৰ্থাৎ সৈনিকৰ মাজত আমাৰ নিজৰ সৈনিকৰ মাজত যুদ্ধ চলাই আছে। আৰু এনেদৰে যুদ্ধ চলি থাকিলে আমাৰ সৈনিক মৰাটো বাঞ্ছনীয়। অৰ্থাৎ ইয়াৰ পৰা আমি এটা বস্তুই নিৰ্ধাৰণ অনুভৱ কৰিব পাৰিছোঁ যে তেওঁলোকে আজি বিজেপি আৰু UPPL মিত্ৰজোঁটৰ যিজন প্ৰাৰ্থী আমাৰ 1 নং কোকৰাঝাৰত প্ৰক্ষেপ কৰিছে, তেওঁলোকক পৰোক্ষভাৱে হৰুৱাবৰ কাৰণে চেষ্টা কৰিছে বুলি আমি ভাবোঁ। কাৰণ কিয় চাওক, আজি গৃহকণ্ডল লগা কি হয়তো ডিমোটিভেট কৰিছে, ডিমোটিভেট কৰা তেওঁলোকক হৰুৱাইছে। আজি চাওক, ইয়াতে আমি প্ৰমাণ সহকাৰে দেখাবলৈ ওলাইছোঁ। আজি TCLC যেতিয়া চেঞ্জ হ'ল, ইয়াতে TCLC চেঞ্জ হৈছে আপোনাৰ চৰিত্ৰ বৰ্মন TCLCত আহিছে। চৰিত্ৰ বৰ্মন তেখেতক অব্যাহতি দিয়া হৈছিল। তেখেতক ইয়াতে সম্পূৰ্ণ স্পষ্টকৈ লিখা আছে, এইটো তেখেতক দলৰ সকলো দায়িত্বৰ পৰা অব্যাহতি দিয়া আছিল। তথাপিও কিন্তু তেখেতে আকৌ কিহত আহিলে, এটা গুৰু দায়িত্ব TCLCৰ চেয়াৰমেন পালে। তাৰ উপৰিও আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল বিজেপিৰ নীতি আদৰ্শ চাওক আপোনালোকে। আজি দিদম গয়াৰী নামৰ যিজন ল'ৰা, তেখেত আজি BPFত জইন কৰিছে আৰু BPFত তেখেতে জইন কৰিছে, ফটো সহকাৰে আমি দেখাই আছোঁ। তেখেতে এইটো চাওক, BPFত জইন কৰিছে, এইটো BPFত জইন কৰিছে তেখেতে। আৰু সেইজন মানুহ TCLCৰ আজি মেম্বাৰ। অৰ্থাৎ আমি এইটোৱে বুজোঁ যে বিজেপি কাম BPF। আৰু ইয়াৰ উপৰিও আজি যিজন আছে ইয়াতে সঞ্জীৱ ধৰ বোলা যিজন TCLCৰ চেয়াৰমেন আছে, তেখেত আজি তেজপুৰ পাগলা ফাটেকত আছে, কিন্তু তেখেতো আজি ইয়াৰ চেয়াৰমেন হৈ আছে। তাৰ কি বুজায়, মেম্বাৰ হৈ আছে। তাৰ কি বুজায়, আজি বিজেপি দল আমি ইমান কৈ আছোঁ যে নীতি আদৰ্শৰ দল, কিন্তু আজি নীতি আদৰ্শ ক'ত গ'ল? আৰু এই কথাষাৰৰ আমি এইকাৰণে ৰাজ্যিক নেতৃত্বলৈকে যাতে এই কথাটো আপোনালোকৰ জৰিয়তে যায়। কাৰণ আমি ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্ট অভিৰাম মহানায়ক, তাৰপিছত অজয় ৰাগ, মই যোৱাকালিৰ পৰা ট্ৰাই দি আছোঁ, ফোন কৰি আছোঁ, কিন্তু তেখেতসকলে আমাৰ ফোনৰ একো ৰেছপন্স দিয়া নাই। যাৰ কাৰণে আজি আমি সংবাদমেল আয়োজন কৰিবলৈ বাধ্য হৈছোঁ। আৰু এই বিষয়টো যদি গভীৰভাৱে নলয়, আমাৰ ৰাজ্যিক বিষয়ববীয়া তথা আমাৰ CM, আমাৰ ৰাজ্যিক প্ৰেছিডেণ্ট আৰু ৰাজুজীয়ে, সাংগঠনিক সম্পাদক ৰাজুজীয়ে যদি আমাৰ এই আজিৰ যিটো গভীৰ সমস্যা হৈছে, ইয়াতে যদি এইটো সমাধান নকৰে, তেতিয়াহ'লে অনাগত দিনত আমি আমাৰ লগত কৰ্মী আমি দল ত্যাগ কৰিবলৈ আমি সাজু আছোঁ।